हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल और माने आज तो कोनो व्लॉग নহয় আৰু কোনো মানে ঠাই চাই দেখুৱাব নাযাওঁ আপোনালোকক আজিৰ ভিডিঅ'টো কিহৰ কাৰণে বনাইছে আপোনালোকে হয়তো টাইটেল থাম্বনেল চাই গমেই পাইছে আৰু আজি আমি যাম কিশোৰদাৰ কাৰণে কিছু ডনেশ্যন তুলিবলৈ ছয়গাঁৱলৈ যাম আৰু আপোনালোকে হয়তো চিনিয়ে পায় ছয়গাঁৱৰ দীপজ্যোতি টিম অফ লুলৰ মানে চিনিয়ে পাইছে আৰু সিহঁতৰ লগতে আজি মই ডনেশ্যন তুলিবলৈ যাম ছয়গাঁৱত আৰু এতিয়া মানে যাবলৈ ওলাইছোঁ আৰু এতিয়া বৰদেউতালৈ চাইকেল লৈ যাম তাৰ পৰা যাম মিৰ্জাৰ গাড়ীত মিৰ্জাৰ পৰা আৰু আহিছে মিৰ্জাৰ পৰা তেনেকৈ ছয়গাঁও যাম আৰু এতিয়া মই যাওঁ আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ কিশোৰদা আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মাত্ৰ 15 কিলোমিটাৰ আমাৰ ইয়াৰে মিৰ্জাৰে হয় কিশোৰদা আৰু আমি পইচাটো তুলি আহি ঘৰতো দিব পাৰোঁ বা একাউণ্টতো ভৰাই দিব পাৰোঁ কি হয় এইটো চাই লওঁ কিন্তু এতিয়া মই যাবলৈ ওলাইছোঁ এতিয়া যাওঁ আৰু আপোনালোকে চাই থাকক কি কৰোঁ আজি এইবোৰকে মানে দেখুৱাম আৰু ডিছক্ৰিপশ্যনত এইবোৰ মানে কিশোৰদাৰ বেংক ডিটেইলছ সকলোখিনি দি থৈ দিয়া আছে আপোনালোকে গৈ চাই মানে যদি আপোনালোকে কিবা কিবি সহায় কৰিব বিচাৰে নিজৰ সাধ্য অনুযায়ী সহায় কৰিব পাৰে আৰু এতিয়া আমি যাওঁ আৰু আমি কি মানে ক'ৰ পৰা কেনেকৈ পইচা কালেক্ট কৰোঁ এইবোৰ আপোনালোকক দেখুৱাম চাই থাকক আৰু এতিয়া এনেদৰে স্কুটিত গৈ আছোঁ দীপদাহঁতৰ লগত ছয়গাঁৱলৈ আৰু ছয়গাঁও গৈ পোৱাৰ পিছত এনেদৰে আমি গোটেইবোৰ লগ হৈ আৰু এনেদৰে ডনেশ্যন আৰম্ভ কৰি দিলোঁ ডনেশ্যন আৰম্ভ কৰি দিলোঁ আৰু এনেদৰে কৰি আছোঁ আৰু আপোনালোকক এনেকুৱা ডনেশ্যন তোলোৱা ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ যাতে আপোনালোকে এনেদৰে সহায় কৰে আৰু এতিয়া এনেদৰে কিছু আমি ডনেশ্যন তুলিম কিমান পাওঁ চাই লওঁ আৰু আমি ভাবিছোঁ কিশোৰদাক এনেদৰে কিছু সহায় কৰোঁ তাৰ কাৰণে মানে অলপ মানে আমাৰ কালি মানে কেইটামান মেম্বাৰ মানে বহুত টকাৰ প্ৰয়োজন হৈছে আৰু হ'লেও আমাৰ যিমানখিনি অকণমানখিনি দেখালে কৰিব পাৰোঁ কিশোৰ চং গোটেইবিলাকতে আছে আৰু অসমীয়া গম পোৱা নেকি ৰত্নগৰ এই মিৰ্জা বজাৰৰ পৰা আৰু আজি আমি ডনেশ্যন তুলি এটা কথা গম পাইছোঁ যে মানে কিশোৰদাৰ এই বেমাৰটো বহুতেই গম পোৱা নাই আৰু বহুতেই চিনিও নাপায় আৰু তাৰ বাবে এই ভিডিঅ'টো বনোৱাৰ কাৰণ যাতে এই ভিডিঅ'টোৰ পৰা বহুতেই গম পায় আৰু বহুতে সহায় কৰে আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব নালাগে শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ষ্টেটাছত ৰাখিব হোৱাটছএপ ষ্টেটাছত আৰু তাৰ বাবে শ্বেয়াৰৰ বাবে মই ভিডিঅ'টো বনাইছোঁ যাতে সকলোৱে গম পায় আৰু সকলোৱে সহায় কৰে đây là cái nào đó
যোৱাকালি মানে আকৌ মুম্বাই নিয়া হৈছে ইয়াৰ বহুত টকাৰ প্ৰয়োজন হৈছে আৰু মানে এনচাইডৰ একাউণ্ট তেনেকুৱা মানে আমাৰ মানে যিবোৰ ফালৰ পৰা যি পাৰোঁ আমি এনেদৰে ৰাতিপুৱা প্ৰায় 11 বজাৰ পৰা ডনেশ্যন কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ আৰু এতিয়া পূৰা দুপৰীয়া হৈ গ'ল আৰু আমি ভাবিছোঁ গধূলিলৈকে কিমান পাৰোঁ ইয়াতে ছয়গাঁৱতে কালেক্ট কৰিম আৰু আৰু এনেদৰে আজিৰ দিনটো মানে আমি সকলোৱে ছয়গাঁৱৰ সৰু বৰ সকলো দোকানতে ঘূৰিছোঁ আৰু সকলোৱে যোনে যিমান পাৰে 10 টকা 20 টকা 100 টকা লৈ যোনে যিমান পাৰে তেনেদৰে দিছে আৰু সকলোকে বহুত বহুত ধন্যবাদ আৰু আপোনালোকেও যোনে যিমান পাৰে তেনেধৰণে সহায় কৰিব আৰু ডেছক্ৰিপশ্যনত বেংকৰ ডিটেইলছ সকলোখিনি আছে আপোনালোকে চাই ল'ব অলপমান ভাবি আছোঁ আৰু এনেদৰে খোজ কাঢ়ি কাঢ়ি মানে আমাৰ সকলোৰে বহুত বেছি ভাগৰ ধৰিছে আৰু ভোকো লাগিছে তাৰ বাবে অকণমান ইয়াতে জিৰাই লৈছোঁ বহি আৰু অকণমান পিছত কিবা ভাত চাত কিবা খাই ল'ব লাগিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকে গমেই পাইছে বেছিভাগ ডাবিং কৰিবলৈ গৈছে এইকাৰণে যে আমি ডনেশ্যন তোলাতে মানে বেছিকৈ ভিডিঅ' কৰিব মানে ব্লগ বনাবলৈ টাইম পোৱা নাই আৰু এনেদৰে এনেকৈ কিছু ক্লিপ লৈ থৈছিলোঁ আৰু সেইবোৰতে আমি ভইচ অভাৰ কৰি আজিৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে এনেধৰণে সহায় কৰে আৰু সেয়াই আৰু চাই থাকক কি কৰোঁ মানে ক'ত আৰু কিমান কি হয় চাই থাকক আৰু গাইছ এতিয়া পূৰা ঘামত পূৰা ঘামি গৈছোঁ আৰু বহুত গৰম লাগিছে গৰমত আমি এনেকৈ ঘূৰি আছোঁ পূৰা এইবোৰ ছয়গাঁৱত পূৰা মানে ডনেশ্যন তুলি আছোঁ আৰু আপোনালোকেও যিমান পাৰে যেনেকৈ পাৰে সেনেকৈ সহায় কৰিব আৰু এতিয়া আমি ইয়াৰে হোটেলতে ভাত চাত খাই ল'লোঁ আৰু 1.5 ঘণ্টামান জিৰালোঁ মানে ভাত চাত খুৱাই 1.5 ঘণ্টামান জিৰাই ল'লোঁ আৰু এতিয়া আৰু ভাত চাত খাই উঠি আৰু নেক্সট মানে আমি আৰম্ভ কৰিছোঁ ডনেশ্যন কাৰ্যসূচী আৰু এনেদৰে আমি গধূলিলৈকে আজি কালেক্ট কৰিম কিমান পাৰোঁ চাওঁ আৰু বহুত গৰমো লাগিছে বহুত বেছি গৰম আজিৰ দিনটো আৰু এতিয়া আমাৰ এনেদৰে 4টা বাজি গ'ল একদম 4টা বজালৈকে এনেকৈ কৰি বহুত ভাগৰ কৰিছে এতিয়া ইয়াতে হৈছে আৰু আপোনালোকে দেখি আছে যে আমি কেতিয়াবা দোকানত আৰু কেতিয়াবা দলঙত বহি মানে জিৰণি লৈ আমি কাৰ্যসূচীটো চলাই লৈ গৈছোঁ কাৰণ আজি বহুত বেছি ৰ'দ দিছে গৰম লাগিছে বহুত বেছি আৰু ছয়গাঁওখন ইমানো সৰু নহয় যে আমি খোজ কাঢ়িলে ভাগৰ নধৰিব বহুত বেছি ডাঙৰ এটা এৰিয়া হয় আৰু বহুত বেছি ভাগৰ ধৰিছে তাৰ বাবে আৰু এনেদৰে আমি আজি জিৰণি লৈ হ'লেও আমি আজিৰ কাৰ্যসূচীটো চলাই লৈ গৈ আছোঁ আৰু আপোনালোকেও যোনে যিমান পাৰে মানে যোনে যেনেধৰণে পাৰে তেনেধৰণে সহায় কৰক আৰু অতি সোনকালে ঈশ্বৰৰ দাগ সুস্থ কৰক আৰু আমাৰ অভিনয় জগতৰ মাজলৈ উভতাই লৈ আহক আৰু কেনেকুৱা লাগিছে মানে বহুত ভাল লাগিছে এনেকুৱা প্ৰচেষ্টা এটা হাতত ল'বলৈ পাই বহুত ভাল লাগিছে আৰু কিমানখিনি কি কৰিব পাৰোঁ নাজানো আমাৰ ফালৰ পৰাও কৰি আছোঁ আৰু এনেকৈ ৰাইজৰ পৰাও 10-20 টকাই হওক তো ৰাইজে জগালে নৈ বয় তাৰ কথা আছে আৰু চাওঁ কি হয়
আপোনালোকে যিমান পাৰে ইমান সহায় কৰিব আৰু আজি আমি এনেকৈ এটা চেষ্টা হাতত লৈছোঁ আৰু এইটো সেইফালে অমৰ আৰু পূৰা আজি আমি 11টামান বজাৰ পৰা প্ৰায় লাগি আছোঁ আৰু এতিয়া 3:30মান বাজিলে বহুতখিনি কষ্ট কৰি আছোঁ আৰু চাওঁ আৰু কালিও আমাৰ প্লেন আছে ক'ৰবাত যোৱাটো চাওঁ কি কৰিব পাৰোঁ আছে না আৰু এতিয়া বাজি গ'ল 5টা আৰু এতিয়া আমাৰ ইয়াতে মানে ডনেশ্যন কাৰ্যসূচীটো সমাপ্ত কৰিলোঁ আৰু এতিয়া আমাৰ এইখিনিতে আমাৰ ডনেশ্যন কাৰ্যসূচীটো সমাপ্ত হ'ল তো আমি প্ৰায় আজি 11টামান বাজি 11টাতে মানে আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 5টা বাজি গ'ল তো আজি আৰু মানে ক'তো নকৰোঁ বুলি ভাবিছোঁ যদি পাৰোঁ বিজয়নগৰত চাওঁ আৰু আমি কাইলৈ চাওঁ কি কৰিব পাৰোঁ তো বহুতখিনি কষ্ট হৈছে গোটেইকেইটাৰে চাওঁ একদম বহুত ভাগৰ লাগি গৈছে তো ভাল লাগিল আজি কাৰ্যসূচীটো এনেকৈ হাতত ল'বলৈ পাই তো আপোনালোকে যিমান পাৰে হেল্প কৰক কিশোৰ দাক যাতে সোনকালে ভাল হয় যিসকলে পাৰে হেল্প কৰক তো এইখিনিয়ে আৰু ডেছক্ৰিপশ্যনত চবখিনি ডিটেইলছ আছে দি আপোনালোকে দিবা গোটেইখিনি যিমান পাৰে সিমান সহায় কৰক আৰু সেইখিনিয়ে বাই বাই